প্ৰতিজন ব্যক্তিৰ কুণ্ডলীত অশুভ গ্ৰহৰ অৱস্থান বেলেগ বেলেগ হয় যদিও কিছুমান বিশেষ কৰ্মৰ বাবে গ্ৰহবোৰে আপোনাক অশুভ ফলাফলো দিয়ে। এজন ব্যক্তিৰ ভাল বেয়া কৰ্মৰ দ্বাৰা নৱগ্ৰহৰ অশুভ ফল কেনেদৰে লাভ কৰা হয় তাক জানো আহক। 1. চন্দ্ৰগ্ৰহ। মা, আইতা, শাহুৱেক আৰু একে মৰ্যাদা মহিলাৰ দৰে সন্মানীয় নাৰীক অসন্মান আৰু যন্ত্ৰণা দিয়াৰ বাবে আৰু কু অভিপ্ৰায় থকা কাৰোবাৰ পৰা কিবা এটা লোৱাৰ বাবেই চন্দ্ৰগ্ৰহই অশুভ ফল দিয়ে। 2. বুধ গ্ৰহ। আপোনাৰ ভনীয়েক বা কন্যা, পেহী, ভনীয়েক বা মাতৃৰ ফালৰ পৰা পেহীয়েকক ক্ষতি কৰিলে বুধৰ বেয়া ফল পোৱা যায়। একেদৰে কোনো নপুংসকৰ ক্ষতি কৰিলেও বুধ গ্ৰহই বেয়া ফল কঢ়িয়াই আনে। 3. গুৰু। নিজৰ পিতৃ, দাদা, মাতৃৰ দাদা বা তেওঁলোকৰ দৰে সন্মানীয় যিকোনো ব্যক্তিক যন্ত্ৰণা প্ৰদান কৰা সাধু মুনিসকলক কষ্ট দিলে বৃহস্পতি গুৰুৱে অশুভ ফল দিয়ে। 4. সূৰ্য। কোনোবাই কাৰোবাৰ অনুভৱত আঘাত দিলে বা যন্ত্ৰণা দিলে, যিকোনো জীৱৰ আত্মাক আঘাত দিলে সূৰ্যই অশুভ ফল দিয়ে। 5. শুক্ৰ। পত্নীক কষ্ট দিয়া, যিকোনো ধৰণৰ লেতেৰা কাপোৰ পিন্ধা, লেতেৰা আৰু ফটা পুৰণি কাপোৰ ঘৰত ৰখাৰ ফলত শুক্ৰ গ্ৰহৰ শুভ আৰু অশুভ ফল পোৱা যায়। 6. মংগল গ্ৰহ। ভাতৃৰ লগত অৰ্থাৎ ককায়েক ভায়েকৰ লগত কাজিয়া কৰিলে বা তেওঁলোকক প্ৰতাৰণা কৰিলে মংগল গ্ৰহৰ অশুভ প্ৰভাৱৰ সূচনা হয়। পত্নীয়ে ককায়েক ভায়েকক অপমান কৰিলেও বেয়া ফল পোৱা যায়। 7. শনি। ককা আৰু পিতৃ ককাকক অসন্মান কৰা, তেওঁলোকৰ লগত সংঘাতত লিপ্ত হোৱা, দুখীয়া মানুহক বেয়া ব্যৱহাৰ কৰা, যিকোনো কঠোৰ পৰিশ্ৰমী ব্যক্তিক হাৰাশাস্তি কৰা, গালি গালাজ ব্যৱহাৰ কৰা, মদ আৰু মাংস সেৱন কৰা ইত্যাদিৰ বাবে শনি দেৱতা ৰুষ্ট হৈ জীৱনলৈ বেয়া ফল কঢ়িয়াই আনিব পাৰে। কিছুমানে আনৰ ভাড়াঘৰ বা দোকান খালী নকৰে বা তাৰ বিনিময়ত ধন টকা পইচা দিবলৈ ইচ্ছা নকৰে, যাৰ ফলত শনিদেৱে অশুভ ফল দিব পাৰে। 8. ৰাহু। ৰাহু হৈছে সাপৰ ৰোগ। সেয়েহে সাপ মাৰিলে, জ্যেষ্ঠ ভাতৃক কষ্ট দিলে বা অপমান কৰিলে, মাতৃপক্ষক অপমান কৰিলে ৰাহুৱে অশুভ ফল দিয়ে। 9. কেতু। কেতু ভতিজা ভতিজীৰ অনুভৱত আঘাত কৰিলে আৰু তেওঁলোকৰ অধিকাৰ কাঢ়িলে কেতুৱে অশুভ ফল দিয়ে। কুকুৰক হত্যা কৰা, মানুহকে আদি কৰি যিকোনো জীৱক হত্যা কৰা, মন্দিৰ ভাঙি পেলোৱা বা তাৰ পতাকা ধ্বংস কৰা আৰু অত্যাধিক কৃপণ হোৱা আদিয়েও কেতু বেয়া হৈ বেয়া ফল আনিব পাৰে। কাৰোবাক ঠগিলে বা মিছা সাক্ষ্য দিলে ৰাহু কেতুৱে অশুভ ফলাফল দিয়ে। গতিকে মানুহে সংগঠিতভাৱে নিজৰ জীৱন যাপন কৰা উচিত। কোনেও কষ্ট বা প্ৰতাৰণা কৰি জীৱিকা উপাৰ্জন কৰিব নালাগে। কোনো জীৱক কোনেও নিজৰ অধীন বুলি গণ্য কৰা উচিত নহয়, যাৰ ফলত গ্ৰহবোৰৰ অশুভ প্ৰভাৱ পৰে।